মানে জাগিৰোডৰ ট্ৰিপ এক ল'ম আৰু তেল চেল মই ভৰালোঁ মই বেবেজীতে তেল ভৰাইছোঁ কিনে তাৰপিছত নৰসৰ এক্সাম মই এইফালে ৰাস্তাত গৈ আছোঁ আৰু ইফালে হৈছে ট্ৰেইন লাইন এই ট্ৰেইন লাইন এইফালে যদি মই গৈ আছোঁ আৰু লগতে যদি ট্ৰেইন এখন ফুকৈ গৈ থাকিলে হয় কিমান ধুনীয়া লাগিলে হয় আৰু এতিয়া ধানবোৰ কাটিব হৈছে ইয়াতো ধান কৰিছে বঢ়িয়াকৈ মজা বঢ়িয়া লাগিছে এইটো পালোঁ টোল গেট ৰহা টোল গেট পালোঁ আৰু 3খন টোল গেট পাৰ হ'ব লাগিব ইয়াৰ পৰা তালৈকে এখন ৰহা টোল গেট তাৰপিছত পাম আকৌ সোণাপুৰ টোল গেট তাৰপিছত পাম ৰঙিয়া নহয় এইখিনি কি কয় বাইহাটা চাৰিআলি আছে টোল গেট এই জেগাখিনি শ্বিলঙৰ ফিল দিয়ে শ্বিলঙৰ চেৰাপুঞ্জী যাওঁতে এনেকুৱা গছবোৰ মানে বহুত ডাঙৰ ডাঙৰ আছে এই জেগাখিনি এইখিনি হৈছে ৰহা জোনৰ বুলুহৰ ঘৰ সেইটো মূৰ্তি আছে জোনৰ বুলুহৰ মূৰ্তি আৰু সেইকাৰণে এই জেগাখিনি মানে শ্বিলঙৰ এটা ফিল দিয়ে বিকজ শ্বিলঙত এনেকুৱা গছখিনিৰ কাৰণে মানে চেৰাপুঞ্জী যাওঁতে আৰু এইখিনি চাওক এইখিনিতে ধুনীয়াকৈ এইবোৰ ফুল ফুলি আছে এইটো লাগিছেনে তাৰপিছত চাওক এইটো শ্বিলঙৰ নিচিনা লাগিছে মানে চেৰাপুঞ্জী যোৱা ৰোডটোৰ নিচিনা লাগিছে মাই গড চোৱা নাই ফুলটো কিমান ধুনীয়া লাগিছে দেখিছে হা ফুলটো ধুনীয়া লাগিছে বে এনেকৈ খিচ হৈ আছে এইটো চাওক না ফুলটো মই ৰখি গ'লোগৈ ইমান ধুনীয়া লাগিছে ফুলটো বহুত ধুনীয়া লাগিছে আৰু গোটেই ৰাস্তাতে বহুত ধুনীয়া লাগিছে সেইকাৰণে ৰৈ কিনে মই ভাবিলোঁ কি গ্ৰুপতো হেৰি নহ'ব গ্ৰুপত ধৰিব পৰা নাযাব সেইকাৰণে মোবাইলত ভিডিঅ' কৰিলোঁ বাৰু এনেকৈ বহুত দূৰলৈকে আছে এইখিনি আৰু এখন চলো চাওক এই কিমানখিনি আছে এইখিনি গোটেইখিনি এইটো ফুলে আছে কি ধুনীয়া লাগিছে ধান পাহাৰ ভেৰি নাইচ চাওক আজি বতৰটো অকণমান ডাৱৰীয়া ফৰকাল হৈ থাকিলে আৰু গোটেই মানে বঢ়িয়া লাগে বতৰটো ডাৱৰীয়া নহয় ফৰকালে আছে কিন্তু আগত মানে কি হয় মেঘ হৈ আছে যেতিয়া ছিকিম গৈছিলোঁ ছিকিম যাওঁতে ৱেষ্ট বেংগলত সোমাওঁতে এনেকুৱা এখন জংঘল পাইছিলোঁ বহুত দূৰলৈকে এইটো দেখিছেনে ৰোডটো কিমান ধুনীয়া লাগি আছে আৰু 3-4 বছৰমান আগত যেতিয়া মই ফাৰ্ষ্ট DSLR লৈছিলোঁ DSLR লওঁতে ইয়াত আহি কিনে ফটো উঠিছিলোঁ আৰু সেই ফটোবোৰ খুব সম্ভৱ আছে আৰু যদি মোৰ লগত আছে তেতিয়াহ'লে মই দেখাই দিম বাৰু ইয়াতে ফটো উঠিছিলোঁ বহুত বুজা নাই দৈ নহয় চাহ খাবা এই চাহ খাম বোলো পিঠা খালোঁ হয় ইয়াতে এইটো চাওক জাগিৰোড পেপাৰ মিলৰ কেম্পাছৰ অৱস্থা অফিচবোৰ গলি হৈ আছে এইটো হৈছে জাগিৰোড পেপাৰ মিলটো বেয়া লাগে অসমৰ মানে সম্পত্তিবোৰ নোহোৱা হৈ গৈছিল চাওক এইটো জাগিৰোড পেপাৰ মিলৰ কি অৱস্থা আছে আৰু এইখন অভাৰব্ৰিজৰ পৰা সিখন অভাৰব্ৰিজলৈ এই লোকেশ্যনটো ভাল লাগে আৰু এতিয়া জাগিৰোডত ৰখি কিনে অকণমান চাহ খাওঁ বহুত দিন পেটিছ খোৱা নাই চাহ আৰু পেটিছ খাওঁ তাৰপিছতে ইয়াৰ পৰা ডাইৰেক্ট ৰখিমগৈ আৰু জালুকবাৰীৰ পৰা একদম ডাইৰেক্ট পাঠশালা ক'তো নৰখোঁ পেটিছ আৰু পেটিছখন তাৰপিছত লাগে হা হেল্ল' জাগিৰোডত চাহ খাই এতিয়া ওলাই আছোঁ এতিয়া আৰু একদম এতিয়া কৰি দমগৈ জালুকবাৰী অভাৰব্ৰিজ পাৰ হৈ কিনে ৰমগৈ এতিয়া ন এতিয়া আৰু ক'তো নলওঁ জালুকবাৰী অভাৰব্ৰিজ পাৰ হৈ কিনে ৰৈ কিনে ঘুগুনি খাম কিন্তু বেলেগক নোখোৱাওঁ খন পাৰোঁ অলপ আগত টোল গেটটো পাম কমলা ওলোৱা টাইম হৈছে আৰু এতিয়া কমলা মানে এইটো চাইডে দেখিব ৰাস্তা সিটো চাইডে দেখিব এইখিনিত কমলা খেতি হয়তো পাহাৰৰ ওপৰত সেইকাৰণে জালুকবাৰী পালোঁ জালুকবাৰী ব্ৰিজ পালোঁ জালুকবাৰী ব্ৰিজৰ পৰা এতিয়া অকণ আগত কিবা এটা খাম আৰু ৰখিম আৰু এইখিনি জেগা অকণ ভাল লাগে শান্তি লাগে আবেলি সময়ত বেছি ভাল লাগে মই ফিল কৰিছোঁ বাইকখনটো পিক আপটো লৈ 80-90 ওপৰত দৌৰাই আছে বা 100লৈকে দৌৰে কিন্তু ইনষ্টেণ্ট পিক আপটো নলয় মানে তো ইয়াৰে হেৰিটো গৈছে ক্লাছ ডিছটো হয়তো গৈছে চাগে আৰু এতিয়া পালোঁ ব্ৰিজ এতিয়া নতুন ব্ৰিজখন পালোঁ চৰাইঘাট ব্ৰিজ
এইটো চাইডে পুৰণা এখন নতুন ব্ৰিজ মানে নতুনকৈ বনোৱা দুটা চাইড দুই লাইন কৰি দিছে সেইটো জানে আৰু এইখিনি পৰা ভিউ কিমান ধুনীয়া লাগিছে এনে বহুত কথা ওলায় যেতিয়া কেমেৰা অন কৰি কিনে ভিডিঅ' কৰিম বুলি ভাবোঁ ন তেতিয়া একো কথাই নোলায় এই বাইদেউজনী ধূলিৰ কাৰণে মাস্ক পিন্ধিছে খানাত ধূলিৰ কাৰণে কিন্তু মূৰত হেলমেট পিন্ধা নাই ইটছ ভেৰি বেড মেন ইটছ ভেৰি বেড ইয়াতে ভাতটো খাই যাওঁ ভাতটো ইয়াতে খাই কিনে ধুনীয়াকৈ ওলাই যাম আৰু নামি দিয়া ইয়াতে খালোঁ ভাত খাই কিনে এতিয়া ওলাইছোঁ 70কৈ ল'ল কিন্তু ভাতটো ইমান ঠিক নহয় খাবলৈ খাইছোঁ আৰু ভাত বেছি নাখালোঁ এতিয়া গৈ আছোঁ এতিয়া খালোঁ কিন্তু খানাটো ইমান ভাল নালাগিল এতিয়া পালোঁ ৰঙিয়া পালোঁ ৰঙিয়া ব্ৰিজৰ পৰা এইফালে চাওক সেউজীয়া হৈ আছে ছানছেট হোৱাৰ টাইম হৈছে কি হ'ল থাৰখন ওপৰত লৈ যাব লগা হ'ল যে কিয় হোৱা ফ্ৰুটিং কা বাপ অ' ভাই চাব ধুনীয়া ছানছেট হ'ব মই ৰাস্তাত ৰৈ লৈছোঁ অলপ এইফালে যাওক পথাৰত ধুনীয়া সোণোৱালী ধাননি হৈ আছে ধান কাটিব হৈছে ধান পকিছে আৰু 10 মিনিট লাগিব পাঠশালা পাওঁতে বাট এইটো ছানছেটটো ভিউটো দেখি কিনে মজা লাগিলে তো সেইকাৰণে ভাবিলোঁ ৰেকৰ্ডিং কৰোঁ আপোনালোককো দেখুৱাওঁ ছানছেটৰ ৰেকৰ্ডিংটো কি বঢ়িয়া লাগি আছে মাই গড মই চকুৰে বেলেগ দেখি আছোঁ কিন্তু ইয়াত কেনেকুৱা ভিউ হৈছে নাজানো নাইচ বঢ়িয়া ছানছেট এই ছানছেটটো ৰৈ চাব পাৰিলে আৰু ভাল লাগিলে হয় কিন্তু ৰ'বৰ কাৰণে টাইম নাই ফাইনেলি পাঠশালা পালোঁ আহি গোপৰৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি হাউলিত ৰাস চাব যাওঁ তেতিয়াহ'লে মোবাইলত ভিডিঅ' কৰিম আৰু একেলগে প্লাছ কৰি দিম তো ৰুকনা পৰেগা যদি হাউলিত ৰাস চাব যাওঁ তেতিয়াহ'লে ভিডিঅ' কৰিম মোবাইলত কৰিম আৰু গ্ৰুপৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ সিহে বেগ মাৰি ৰাখি দিছোঁ ৰাস চাব আহিলোঁ অথনি যে অলপ আগতে কৈছিলোঁ যেতিয়া আহিছিলোঁ তেতিয়া কৈছিলোঁ যে গ্ৰুপত থাকোঁতে কৈছিলোঁ যে ৰাস চাব যাম বুলি কিনে এতিয়া ৰাস চাব আহিছোঁ হাউলি ৰাস চাব আহিছোঁ এইফালে এয়া হৈছে ৰাস এইটো কি হয় নামঘৰ নেকি এয়া চাওক কিমান মানুহ হৈছে ইয়াতে এই গান কিন্তু কপিৰাইট লাগিব চবফালে গান আৰু এইফালে লটাৰী টিকেট হ'ব এইখন আছে চতুৰ্থ পঞ্চম ইয়াত এখন হৈছে প্ৰথম প্ৰাইজ আৰু দ্বিতীয় প্ৰাইজ না প্ৰথম প্ৰাইজটো কি আছে এনেকৈ 15খনমান গাড়ীয়ে আছে কৈছে এইফালে গেট আছে আৰু এইফালে চাওক কিমান মানুহ আহিছে আৰু বহুত ভিৰ আছে চবফালে গান বজি আছে এইটো হৈছে মন্দিৰটো সেইকাৰণে এই মানে কুৰুক্ষেত্ৰ যুদ্ধৰ গোটেইখিনি বৰ্ণনা কৰা আছে এইটো হৈছে নামঘৰটো সত্ৰৰ নামঘৰটো এইটো হৈছে নামঘৰটো আৰু বৰপেটাৰ মন্দিৰটো হৈছে সত্ৰ মন্দিৰটো এইটো ৰাসলীলা কৰা এইটো এইফালে বৰষুণ পৰি আছে মানে কি কয় বহুত হুলস্থুল আছে চবফালে মানে নইজ আহি আছে গতিকে ভয় চভা কৰিম বুলি ভাবিছোঁ আৰু এইফালে গানো বজি আছে তোক হাৰি আহিব কপিৰাইট আহিব গতিকে ভয় চভা কৰিম বাকীখিনি দেখাইছোঁ সেইটো চিনেমেটিকত দেখাই দিম বাকীখিনি লাগিলে মৰা পাখি টাইপত বনাই দিছে কালাৰ কৰিছে যিটো আৰ্টিষ্টটোক মানে মানিব লগা আৰ্টিষ্ট প্ৰেজেণ্টেশ্যন বঢ়িয়া
চালোঁ এতিয়া আৰু যাওঁ এতিয়া নাথাকোঁ বেছি দেৰি নাথাকোঁ চালোঁ বহুত ভাল লাগিলে বেছি ভালকৈ দেখাব নোৱাৰিলোঁ বেছি ভালকৈ ভালকৈ মানে ইয়াত ভিডিঅ' কৰিব নোৱাৰিলোঁ এতিয়া যাওঁ ভালে খেল হৈ আছে না এতিয়া আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই এইফালে গাড়ী আছে গাড়ীখিনি অকণ দেখাই দিম মানে পুৰস্কাৰ হা MG কাৰ হয় দ্বিতীয় পুৰস্কাৰ যিখন কি কয় লটাৰী খেল হ'ব কিমানখন গাড়ী আছে 15খনমান গাড়ী আছে কিন্তু যিমান দেখি আছে তালৈকে গাড়ীয়ে আছে চাওক